হেল্ল' মোৰ মৰমৰ ভিউৱাৰ্ছসকল, নতুন এটা ভিডিঅ'ৰ সৈতে মোৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু এতিয়া গৰমৰ দিন পৰিছে আৰু গৰমৰ কাৰণে মানুহৰ ছালখন পূৰা ক'লা পৰি গৈছে, সেয়ে মই ভাবিলোঁ আজি ফেচিয়েল কৰাৰ দৰে গ্ল' কৰা এটা ফেচ মাস্ক ঘৰতে বনাম আৰু লগতে আপোনালোকৰ আগতে শ্বেয়াৰ কৰি দিওঁ। প্ৰথমতে মই এটা বাতি লৈ লৈছোঁ। বাতিটো দিছোঁ মই 1 চামুচতকৈ অকণমান কম চাউলৰ গুড়ি। চাউলৰ গুড়িটো আপোনালোকৰ স্ক্ৰাবৰ কাম কৰিব আৰু স্কিনৰ কাৰণেও চাউলৰ গুড়ি বহুতে ভাল। তাৰ একে জোখৰে মই দি দিছোঁ বেচন। তাৰপিছত অকণমানকৈ দিছোঁ হালধি গুড়ি কিন্তু বেছি নহয় দেই, অকণমানেই দিব। আৰু তাৰপিছত অকণমান গাখীৰ দি ধুনীয়াকৈ বস্তুখিনি মিহলাই ল'ব। আৰু মিহলাই লোৱাৰ পিছত 1 চামুচতকৈ অকণমান কম দিছোঁ মই এল'ভেৰা জেল। আপোনালোকে ঘৰুৱা এল'ভেৰা জেল থাকিলে ঘৰুৱা এল'ভেৰা জেলো দিব পাৰে। মোৰ ওচৰত কিনা আছিলে তো মই কিনাই দি দিলোঁ। তাৰপিছত অকণমান মই দিছোঁ নেমুৰ ৰস। যদি আপোনালোকৰ স্কিনখন বহুত বেছি যদি চেঞ্চিটিভ হয় তেতিয়াহ'লে আপোনালোকে নেমুটো স্কিপে কৰি দিব। আৰু এয়া ৰেডি হৈ গ'ল আজিৰ ফেচ মাস্কটো। আৰু এয়া মই লগাবৰ কাৰণে লৈ লৈছোঁ। আৰু মই বেচনৰ গোন্ধটো বৰ এটা ভাল নাপাওঁ কিন্তু স্কিনৰ কাৰণে ভাল যিহেতু, সেয়াই মই লগাই লৈছোঁ। আৰু লগাই মেলি 30 মিনিটমান থ'ব লাগে। আৰু 30 মিনিট পিছত মই এয়া ধুই আহি ল'লোঁ। আৰু আপোনালোকে এটা কথা মন দিব, ফটাফট পানী দি ধুই নিদিব। একদম হালকা পানী লৈ পিনে মুখখন মাছাজ কৰি পিনে ফেচ মাস্কখিনি আঁতৰাব। তাৰপিছত মুখখন ভালদৰে ধুই ল'ব। আৰু মই সেই তেনেদৰে কৰিলোঁ, কিন্তু ভিডিঅ'ত আপোনালোকক দেখাব নহ'লে। আৰু মই ভালদৰে মুখখন ধুই আহি এয়া ৱাইপ এখনে ধুনীয়াকৈ ভালদৰে মুখখন মোহাৰি লৈছোঁ। আপোনালোকে ভিডিঅ'ত ধৰিব পাৰিছেনে নাই পৰা মই কিন্তু নাজানো, কিন্তু মই লোৱাৰ পিছত বহুতে ভাল ফল পাইছোঁ। আৰু ধুনীয়াকৈ মই মুখখন মুচি লৈ অকণমান ছানস্ক্ৰীম আৰু অকণমান লিপষ্টিক লৈ ল'লোঁ আৰু অকণমান চুলিখিনি ফণিয়াই ল'লোঁ। আৰু সেইদিনাখন মই এটা চুলিত লোৱা হেয়াৰ মাস্ক বনাইছোঁ, মানে হেয়াৰ স্পা বুলিয়ে ক'ব পাৰি। সেইটো লৈ মই বহুত ভাল ফল পালোঁ। চুলিখিনি বহুত চাফা লাগিলে। আৰু স্পা এইবোৰ মাজে মাজে কৰি থাকিব লাগে। যিবিলাকে পাৰ্লাৰত যাবলৈ সময় নাই বা মোৰ নিচিনাকৈ পইচা বচাবলৈ বিচাৰে সেইসকলে ঘৰতে চুলি স্পা কৰিব পাৰিব। আৰু সেই ভিডিঅ'টো মই ডেছক্ৰিপশ্যনখনৰ তলত দি দিম, আপোনালোকে তাত গৈ ভিডিঅ'টো চাবলৈ পাৰিব। আৰু আজি ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব দেই। আৰু আজিলৈ ইমানেই, বাই।